সাংবাদিক বন্ধুসকল, আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আমি কোকৰাঝাৰ জিলা সাহিত্য সভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত আমি বাছি লৈছোঁ আমাৰ শংকৰদেৱ শিশু বিদ্যানিকেতন স্কুলখন। কাৰণ আমি কোকৰাঝাৰ জিলা সাহিত্য সভা, কোকৰাঝাৰ জিলা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সহযোগত আজি আমি ইয়াত অনুষ্ঠানটো পাতিছোঁ। এই কাৰ্যসূচীত আমি অনুচুপীয়াকৈ পাতিবলৈ লৈছোঁ, কাৰণ পৰিৱেশটোৰ কাৰণে আমি বাধ্য হৈছোঁ। তাৰমানে জাক জমককৈ পাতাৰ ইফালে বতৰ, আনফালে বিভিন্ন সমস্যা, এইকাৰণে আমি অনুচুপীয়াকৈ ইয়াতে আয়োজন কৰিছোঁ। আজি আয়োজনত হ'ল কি, আমি পতাকা উত্তোলন, স্মৃতিচাৰণ, তাৰপিছত প্ৰতিচ্ছবিত মাল্য অৰ্পণ, চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত এতিয়া আমাৰ মুক্তি সভা ইয়াতে অনুষ্ঠিত হৈ আছে। ইয়াৰ উদ্দেশ্যটো হ'ল যে অসমৰ কলা কৃষ্টিৰ ওপৰত এটা স্বাভাৱিক ভাবুকি আহি পৰিছে। আজি অসম সাহিত্য সভাৰ জৰিয়তে গোটেই অসম জুৰি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পাতিছে যদিও, কিন্তু এই অনুষ্ঠানবিলাকত মানুহৰ সহযোগ খুব কম, উপস্থিতি খুব কম। এই অনুষ্ঠানবিলাক পাতাৰ কাৰণে মানুহ আগ্ৰহী নহয়। আৰু এইটোৱেই যদি পৰম্পৰা চলি থাকে, এটা সময়ত আমাৰ ভাষা, কলা কৃষ্টি, সংস্কৃতিৰ ওপৰত বিৰাট এটা ভাবুকি অহাৰ সম্ভাৱনা আছে। সেইকাৰণত আমি নামনি অসমত বিশেষকৈ এটা গুৰুত্ব দিছোঁ। আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক কেনেকৈ আমাৰ ভাষা হওক, কলা কৃষ্টি, সংস্কৃতিৰ ওপৰত মানে আগ্ৰহ জন্মাব পাৰোঁ, সেইটো আমাৰ মূল উদ্দেশ্য। এতিয়া চাওক, আজি অসমীয়া ভাষাৰ কলা কৃষ্টিৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ, ভূপেন হাজৰিকাক বাদ দি আমি কোথায় মানে চিন্তাই কৰিব নোৱাৰোঁ। গতিকে বিষ্ণু ৰাভা দিৱসটোৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলক, ষ্টুডেণ্টসকলক, আমাৰ উত্তৰ পুৰুষক অলপ ভাষা, কলা কৃষ্টি, সংস্কৃতিৰ প্ৰতি ধাউতিটো অনাৰ কাৰণে আমি আচলতে এই অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰিছোঁ, আৰু এইটোৱেই আমাৰ উদ্দেশ্য। লগতে আমাৰ সাধাৰণ ৰাইজ আজি ভাষা, কলা কৃষ্টি, সংস্কৃতিৰ ওপৰত একেবাৰে উদাসীন। এইবিলাক চৰ্চাও নকৰে, জানিবও নিবিচাৰে। যাতে এইবিলাক অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে প্ৰচাৰ কৰি পেলাই যাতে এইবিলাক বিষয়ে, আমাৰ এই দিৱসবিলাক যাতে আমি উদযাপন কৰি ৰাইজক জাগ্ৰত কৰিব পাৰোঁ, আমাৰ ভাষা, কলা কৃষ্টিক ৰক্ষণাবেক্ষণ দিব পাৰোঁ অদূৰ ভৱিষ্যতে, এইটোৱেই আমাৰ ধন্যবাদ। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল যে ইয়াত জিলা সাহিত্য সভাই অনুষ্ঠানটো কৰিছে শংকৰদেৱ বিদ্যানিকেতন কোকৰাঝাৰৰ সহযোগত। আৰু ইতিমধ্যে অসম চৰকাৰেও এটা বিশেষ নিৰ্দেশনাৰ জৰিয়তে বিষ্ণু ৰাভা দিৱস মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা বিদ্যালয় পৰ্যায়ত উদযাপন কৰাটো প্ৰায় বাধ্যতামূলক কৰিছে। তাৰ মূল কাৰণটোৱে হৈছে যে বিষ্ণু ৰাভাৰ যি প্ৰাসংগিকতা, হয়তো বিষ্ণু ৰাভাৰ আদৰ্শৰ জীৱনৰ প্ৰাসংগিকতা আমাৰ দৰে বহুজাতিক, বহুভাষিক আৰু বহু সাংস্কৃতিক ৰাজ্যখনত সদায় আছে। আৰু বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰধান প্ৰাসংগিকতা সেইটোৱে আজিৰ প্ৰেক্ষাপটত, যি ধৰ্মীয় সাম্প্ৰদায়িকতা চিন্তাৰ বিপৰীতে এক বৰ অসম বা বৃহৎ জাতি গঠনৰ যি সহাৱস্থান কৰাৰ যি দৰ্শন, এই দৰ্শনটো হয়তো বিষ্ণু ৰাভাৰ আদৰ্শই আমাক বাৰে বাৰে দি আহিছে। আৰু সেই আদৰ্শটোকে সৰ্গত কৰি হয়তো আজি সাহিত্য সভা ইয়াত দিনজোৰা কাৰ্যসূচী অনুষ্ঠান কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে, ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে, আৰু ইয়াৰ পাছত এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ গীত মাতৰ সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে। नोंथांमोनहा जेएनएम एनएम नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।